ও নলবাৰী নে বৰপেটা ৰঙিয়া নে বাইহাটা কৰা পিতয় মইনা বঢ়িয়া লাগছি পোনপ্ৰথমে আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিৰ এই ব্যতিক্ৰমী ইণ্টাৰভিউ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আপোনালোকক পোনপ্ৰথমবাৰৰ বাবে 2019ৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক MP টকিজলৈ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টো এটা ইণ্টাৰভিউ ভিডিঅ' কিন্তু আপোনালোকে যিবোৰ ইণ্টাৰভিউ সচৰাচৰ ইউটিউবত দেখা পায় তেনেকুৱা ইণ্টাৰভিউ নহয় এই ইণ্টাৰভিউ ভিডিঅ'টো এই ইণ্টাৰভিউ ভিডিঅ'টো অকণমান ব্যতিক্ৰমী ইণ্টাৰভিউ ভিডিঅ' হ'বলৈ গৈ আছে তো ব্যতিক্ৰমী এটা ইণ্টাৰভিউ ভিডিঅ' চাবলৈ আপোনালোকে চেনেলটো আপোনালোকে গোটেই ভিডিঅ'টো এণ্ডলৈকে চাব লাগিব তেতিয়াহে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যতিক্ৰমী ইণ্টাৰভিউ ভিডিঅ' সেইটো গম পাব আৰু আজি মোৰ লগত যে ইণ্টাৰভিউ দিবলৈ গৈ আছে তেখেত হৈছে অসমৰ এটা অতি জনপ্ৰিয় ইউটিউব চেনেল যাৰ নাম হৈছে কেচি টক যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ইউটিউবত জাষ্ট কেচি টক বুলি সাৰ্চ কৰিব চেনেলটো নিশ্চয় পাই যাব আৰু চেনেলটোত যোৱাকালি 16,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে যেতিয়া মই তেওঁক সুধিছিলোঁ যে আপুনি মোৰ চেনেলটোত ইণ্টাৰভিউ দিব নেকি তেতিয়া সেই কথাটো সুধিছিলোঁ মই এসপ্তাহ আগত আৰু তেতিয়া তেখেতৰ ছাবস্ক্ৰাইবাৰ আছিলে 11,000 ছাবস্ক্ৰাইবাৰ এসপ্তাহ আগত 11,000 আৰু এসপ্তাহ পিছত কালি 16,000 ছাবস্ক্ৰাইবাৰ হ'ল চাওক কিমান ৰেপিডলি গ্ৰ'য়িং এটা ইউটিউব চেনেল যদি মানুহে বেয়াই পায় তেনেহ'লে ইমান ছাবস্ক্ৰাইব নকৰে কিবা এটা আছে চেনেলটোত গতিকে চেনেলটো ভিজিট কৰক কেচি টক তো বলক আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটোৰে সৈতে তো প্ৰথম প্ৰশ্নটোৰে হৈছে যে কেচি টক চেনেলটো কি হয় যদি এজন ভিউৱাৰে যদি পোনপ্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে যিকোনো এটা ভিডিঅ' চাইছে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো তেওঁ ছাবস্ক্ৰাইব কিহৰ ভিত্তিত কৰিব চেনেলটো চ' তেওঁৰ প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ যে প্ৰথমে আপোনাৰ চেনেলটোৰ নাম আৰু আপোনাৰ চেনেলটোৰ নাম লগতে আপোনাৰ চেনেলটো দৰ্শকে কি পাব আপোনাৰ চেনেলটো দৰ্শকে কি পাব আৰু বা কি ভিত্তিত আপোনাৰ চেনেলটো বনোৱা হৈছে চ' এইটোৱে আছিল মোৰ কেচিদাৰলৈ প্ৰথম প্ৰশ্ন আৰু কেচিদাই যে মোৰ চেনেলত ইণ্টাৰভিউ দিবলৈ আহিছে তাৰ কাৰণে তেখেতক পোনপ্ৰথমবাৰৰ বাবে মোৰ তৰফৰ পৰা MP টকি চেনেলৰ তৰফৰ পৰা জনাইছোঁ ধন্যবাদ আৰু এই ইণ্টাৰভিউটোলৈ তেখেতক স্বাগতম জনাইছোঁ তো বলক প্ৰথম প্ৰশ্নটোৰ সৈতে কেনেদৰে তেখেতে প্ৰশ্নটোৰ উত্তৰ দিয়ে তো চাই লওঁ Hey guys, মই হৈছো কিংকৰ চৌধুৰী আৰু মোৰ এটা সৰু চেনেল আছে বহুতে নাজানে হয়তো এয়া আছে কেচি টক আপোনালোকে চাব ভিজিট কৰিব আৰু ঠিক প্ৰশ্নটো ঠিকে উঠিছে যে কিহৰ ভিত্তিত মোৰ চেনেলটো খোলা আছে যদিও চেনেলটোৰ ভিত্তি টেকনিকেল তথাপিতো মই ইয়াতে বহুত নলেজ থকা কিছুমান ভিডিঅ' আপলোড কৰোঁ নলেজেবল যিবিলাক কথা যে জানিব লগা ভিডিঅ' তথা তাৰে মাজতে চানডে মই মটিভেশ্যনেল ষ্টৰি লৈ একচুৱেলি মটিভেশ্যনেল কথাৰ ওপৰত মানে ষ্টৰিৰ সহায়ত বুজাব চেষ্টা কৰোঁ কিছু কথা আৰু লগতে মই মাজে মাজে এটা ব্লগো আপলোড কৰোঁ গোটেই চেনেলটো এবাৰ ভিজিট কৰিব যদি ভাল লাগে লাইক কৰিব বেয়া লাগিলে আনলাইক কৰি দিব কিন্তু এবাৰ ভিজিট কৰিব তো কেচিদালৈ মোৰ দ্বিতীয়টো প্ৰশ্ন হ'ল যে 18 বছৰ প্লাছ হোৱা হেতুকে বৰ্তমান অসমৰ বা ভাৰতবৰ্ষৰ ৰাজনীতিৰ কথা কি কয় আপুনি ৰাজনৈতিকভাৱে সচেতন হয়নে চ' এইটো আছিল মোৰ দ্বিতীয়টো প্ৰশ্ন তো সেকেন্ড কোৱেশ্চনটো এনসাৰ দিবলৈ ওলাইছো তোমাক সো সেকেন্ড কোৱেশ্চনটো আছে যে তুমি কোৱেশ্চনটো উলিছা যে 18 প্লাছ বয়স হেতুকে অসমৰ বা ভাৰতৰ ৰাজনীতি কেনে কথাৰ কথা কি কয় আৰু আপুনি ৰাজনৈতিকভাৱে সচেতন হয় ৰাজনীতিৰ ক্ষেত্ৰত মই সচেতন হয় মই ৰাজনীতিৰ ওপৰত চকু ৰাখো অসমৰে হওক বা ভাৰতবৰ্ষৰে হওক মই নিউজৰ জৰিয়তে মই ৰাজনীতিৰ ওপৰত চকু ৰাখো আৰু অসম আৰু ভাৰতবৰ্ষৰ ৰাজনীতিৰ কথা যদি কওঁ অসমৰ বৰ্তমান ভাৰতবৰ্ষৰ ৰাজনীতি অলপমান গেলি পচি গৈছে সেইটো এই কাৰণে হৈছে যে আগৰ যিখিনি আমাৰ ৰাজনৈতিক নেতা আছে তাৰে বহুত শিক্ষাগত অৰ্হতা কম আৰু লগতে আমাৰ অসমৰ বা ভাৰতৰ মানুহখিনি অলপমান পইচা খোৱা ধান্দাটো অলপ বেছি থাকে সেইকাৰণে হোৱা কাৰণে আজি ভাৰতবৰ্ষখন যিটো ষ্টেজত থাকিব লাগিছিল সেয়া হয়তো থকা নাই কিন্তু লাহে লাহে দেখিছো অলপমান উন্নত নিশ্চয় হৈছে আৰু যেতিয়া নৱপ্ৰজন্ম ৰাজনৈতিক ক্ষেত্ৰখনত মানে উঠি আহিব তেতিয়া নিশ্চয় আমাৰ ভাৰতবৰ্ষৰ অসমৰ ৰাজনৈতিক যেটো পৰিস্থিতি সেয়া বহুখিনি উন্নত হ'ব আৰু আমি ভৱিষ্যতে আশা কৰিম আমাৰ ভাৰতবৰ্ষ আৰু অসমৰ ৰাজনীতি বহুত ভাল হোক আৰু বহুত ভাল নৱপ্ৰজন্ম উঠি আহক কিংকৰদালৈ মোৰ তৃতীয়টো প্ৰশ্ন হৈছে যে কোনোবা আপোনাৰ প্ৰিয় ইউটিউবাৰ আছে নেকি যাক আপুনি ফলো কৰে সো আৰম্ভণিতে মই কৈ দিছো আই এম বেক বুলি আৰু আই এম বেক গমে পাইছে চাগে টেকনিকেল দোস্ত কাৰণ মই টেকনিকেল দোস্ত
গোটেইকেইটা ইউটিউব চেনেলৰ ভিতৰত টেকনিকেল দোস্ত মোৰ ফেভৰেট হয় আৰু তেখেতক মই 100% ফুল টাইম ফলো কৰোঁ আগতে মই ভিডিঅ' বনাইছোঁ তেখেতৰ ওপৰত মই কিয় তেওঁৰ নিচিনা ভিডিঅ' বনাওঁ কাৰণ আই লাইক হিম বহুত ভাল পাওঁ বহুত লাভ ইউ টেকনিকেল দোস্ত কেচিদালৈ মোৰ চতুৰ্থটো প্ৰশ্ন এনেধৰণৰ যে অসমৰ ইউটিউবৰ ভৱিষ্যত কি দেখে পাৰিনে অসমত 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিব তাৰমানে কেচিদাৰ দৃষ্টিত অসমৰ ভৱিষ্যত কিমান দূৰ আগুৱাই যাব কেচিদাৰ দৃষ্টিত অসমৰ ভৱিষ্যত আৰু কিমান দূৰ আগুৱাই যাব পাৰে বা কেচিদাই ভাবে নেকি যে অসমতো এদিন 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিব গোল্ড বটন পাব যেনেদৰে চিলভাৰ প্লে বটন পাইছে চ' তেওঁৰ মুখেৰে শুনি লওঁ অসমত যিমান ভাল চেনেল ওলাই আহিছে সিমানে বেয়া চেনেল ওলাই আহিছে বহুতে পইচাৰ ধান্দাত আহিছে আৰু বহুতে অলপ ফকতীয়া কৰোঁ বুলি আহিছে হাতত কিবা এটা কেমেৰা আছে কমেডি ভিডিঅ' বনাইছে কি টেকনিকেল ভিডিঅ' বনাইছে মুঠতে যাতা কৰিছে আৰু কিন্তু অসমত তেনেকুৱা ইউটিউবাৰো আছে যিবিলাকে সঁচাকৈ কষ্ট কৰিম বুলি ওলাই আহিছে যিবিলাকে ভাল ভিডিঅ' বনাম বুলি ওলাই আহিছে আৰু সেইবোৰৰ কাৰণে অসমত 1M ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হোৱাটো পচিবল কাৰণ আপোনালোকে জানে বৰ্তমান হাইয়েষ্ট ছাবস্ক্ৰাইবাৰ্ছ আছে 4 লাখৰ ওপৰত আছে যিটো তেল চুৰাৰ জানে আপোনালোকে ভইচ এছাম চ' মোৰ আশা হয়তো ভইচ এছামে ফাৰ্ষ্ট ক্ৰছ কৰিব নেকি 1M ছাবস্ক্ৰাইবাৰ্ছ চ' আশা কৰোঁ সেই দিন সোনকালে আহক আৰু আমাৰ অসমত যিবিলাক ইউটিউব চেনেল আছে সেইবিলাক গ্ৰ' কৰা অসমীয়া ভাষাটো প্ৰমোট হওক অসমীয়া ভাষা সকলোৱে জানক জানিবলৈ চেষ্টা কৰক ভিডিঅ'ৰ জৰিয়তে হওক বা যেতিয়া বাহিৰৰ মানুহ এটা অসমীয়া ভাষাৰ ভিডিঅ' ইমানবিলাক দেখিব তেতিয়া হয়তো ভাবিব নিশ্চয় এইটো কি ভাষা ইমান ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড হৈ আছে ইমান কোৱালিটিৰ ভিডিঅ' আপলোড হৈ আছে চ' গাইজ সেয়ে আশা কৰোঁ যে অসমত অতি সোনকালে 1M ছাবস্ক্ৰাইবাৰ্ছ থকা চেনেলো কমপ্লিট হওক লগতে ভাল চেনেলবিলাক বহু ওপৰলৈ উঠি যাওক আমাৰ আজিৰ এই ব্যতিক্ৰমী ইণ্টাৰভিউটোৰ শেষৰটো প্ৰশ্ন এনেধৰণৰ যে কেচিদাই অৰ্থাৎ কিংকৰ চৌধুৰী দাই মোৰ এমপি টকিজ চেনেলটো চাইনে নাচায় যদি চাই মোৰ এমপি টকিজ চেনেলটোৰ বিষয়ে কি কয় চ' এইটোৱে আছিলে যে মোৰ এমপি টকিজ চেনেলটোৰ কথা কি ক'ব চ' এইটোৱে আছিলে আমাৰ আজিৰ এই ইণ্টাৰভিউটোৰ শেষৰটো প্ৰশ্ন চ' শুনিলোঁ আহক কেনেদৰে উত্তৰ দিয়ে চ' লাষ্ট কুৱেশ্যন তোমাৰ যে মোৰ এমপি টকিজৰ বিষয়ে কি কোৱা যে তোমাৰ এমপি টকিজ চেনেলটো মই চালোঁ ভিজিট কৰিলোঁ বহুতে বেছি ভাল লাগিল আৰু যিকেইটা এই ভিডিঅ'টো চাই আছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো দবাই থ'ব ভিডিঅ'বিলাক লাইক কৰিব আৰু প্লিজ এবাৰ গোটেইবিলাকে এবাৰ চেনেলটো প্লিজ মোৰ চেনেলটো এবাৰ ভিজিট কৰিব ধন্যবাদ মোক এই ইণ্টাৰভিউৰ কাৰণে মাতি অনাৰ কাৰণে পুনৰ মই মোৰ চেনেলত আকৌ লগ পাম হয়তো আশা কৰোঁ এমপি টকিজকৰ ৰিয়েল লাইফত অতি সোনকালে লগ পাম তাৰে কামনাৰে আজিৰ মোৰ এই ইণ্টাৰভিউটো মই ইয়াতে সামৰিব ওলাইছোঁ মোক টাটা বাই বাই দিলে ভাল পাম আমাৰ এমপি টকিজে লগতে আপোনালোকক জয় আই অসম যদি এই ভিডিঅ'টো চাই ভাল পাইছে তাৰমানে এই ব্যতিক্ৰমী ইণ্টাৰভিউটো যদি চাই ভাল পাইছে তেনেহ'লে আপোনালোকে প্লিজ মোৰ ফুল চেনেলটো ভিজিট কৰিব কৰি পেলাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু লাইক কৰে নে ডিছলাইক কৰে সেইটো আপোনালোকৰ কথা কাৰণ আমিবোৰ ইউটিউবাৰে মানে ভাল কণ্টেণ্ট আপোনালোকৰ ওচৰলৈ আগবঢ়াব বিচাৰোঁ কিন্তু তাৰ মাজতো এটা দুটা ভিডিঅ' আপোনালোকৰ হয়তো কাৰোবাৰ ভাল নালাগিবও পাৰে গতিকে তাত ডিছলাইক কৰি দিব পাৰে সেইকাৰণে কৈছোঁ যে লাইক আৰু ডিছলাইক আপোনালোকৰ কথা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ আমি আপোনালোকৰ কাৰণে বহুত ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰোঁ চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া হ'ল কেচিটক এটা অসমৰ এটা অতি জনপ্ৰিয় চেনেল যাৰ আজি মই ইণ্টাৰভিউ ল'লোঁ তেওঁ এই ইণ্টাৰভিউটোৰ জৰিয়তে ক'লে যে আমাৰ অসমৰ ইউটিউবাৰবোৰে কি কৰে যে আমাৰ অসমীয়া ভাষাটো আগুৱাই লৈ যোৱাৰ এটা প্ৰচেষ্টা চলাই আছে আৰু অলপ সংখ্যক তেওঁলোকে সেই প্ৰচেষ্টাত অলপ সংখ্যক সফল হৈছে যাৰ কাৰণে আমাৰ অসমত বহুত ভাল এটা ছাবস্ক্ৰাইবাৰৰ সংখ্যা পাবলৈ সক্ষম হৈছে আৰু কেচিটক এটা অতিকে অসমৰ জনপ্ৰিয় চেনেল এটা জনপ্ৰিয় ৰেপিডলি গ্ৰ'য়িং চেনেল কাৰণ মই যেতিয়া তেওঁক মানে প্ৰশ্নটো মই যেতিয়া ইউটিউবৰ ইণ্টাৰভিউৰ কথাটো যেতিয়া মই হোৱাটছআপৰ জৰিয়তে সুধিছিলোঁ যে কেচিদা অৰ্থাৎ কিংকৰদা আপুনি মোৰ চেনেলত আপুনি ইণ্টাৰভিউ দিব নেকি যে আমাৰ অসমৰ যিবোৰ উঠি অহা ইউটিউবাৰ আছে তেওঁলোকক কিবা এটা ক'ব নেকি যাতে তেওঁলোকে অলপমান গ্ৰ'য়িং হ'বলৈ এটা মানে নতুন কিবা টিপছ পায় তেতিয়া তেনেকুৱাকৈ কওঁতে মোক তেওঁ ক'লে যে হ'ব তোমাৰ মই চেনেলত ইণ্টাৰভিউ দিবলৈ ৰাজি আছোঁ তেতিয়া মই তেওঁক কেইটামান প্ৰশ্ন বহীতে লিখি পেলাই হোৱাটছআপৰ জৰিয়তে তেখেতক প্ৰশ্ন কৰিলোঁ তেখেতে প্ৰশ্নকেইটা পঢ়ি পেলাই ভাল লগা বুলি মোক ক'লে আৰু ঠিক তেনেদৰে মোক ভিডিঅ' বনাই দিলে আৰু যিটো ভিডিঅ' আপোনালোকৰ ওচৰত যিকেইটা ভিডিঅ' আপোনালোকৰ ওচৰত মই আপলোড দিবলৈ পালোঁ চ' কেচিটক চেনেলটো এটা কমপ্লিটলি টেকনিকেল চেনেল হয় যদিও
হয় যদিও তেওঁ সানডে কিছুমান মোটিভেশ্যনেল ভিডিঅ' আপলোড দিয়ে যিবিলাকক তেওঁ সানডে ষ্টৰী বুলি সানডে স্পেচিয়েল ভিডিঅ' বুলি আখ্যা দিছে আশা কৰোঁ টেকনিকেলবোৰতো ভাল পাবই তাৰ উপৰিও এই সানডে স্পেচিয়েল যিখিনি ভিডিঅ' স্পেচিয়েল কিয় হ'ল তাৰ কাৰণে আপুনি কেচিটক ভিজিট কৰক আৰু নিশ্চয়কৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰোঁ লাগি যাব কাৰণ বহুত ধুনীয়া মোটিভেশ্যনেল ষ্টৰী হয় মোটিভেশ্যনেল ভিডিঅ' নহয় আপোনাক মোটিভেটেড নকৰে কিন্তু সেইবোৰ চাই পেলাই আপুনি মোটিভেটেড নিজে হ'ব আপোনাৰ মনত এটা উইল ফ'ৰ্চ বাঢ়ি আহিব মোটিভেটেড কিয় নকৰে মোটিভেটেডটো টেম্পৰাৰী হয় এজন মদাহীয়ে মদ খাই পেলাই যি টি কৰে কিন্তু ভাল অৱস্থাত তেওঁ সেইখিনি কৰিব নোৱাৰে গতিকে ঠিক তেনেকুৱা মোটিভেশ্যনটো মোটিভেটেড হৈ পেলাই মানুহে কি কৰে যে মানে কামটো কৰিব ধৰে মোটিভেশ্যন শেষ হৈ গ'ল মানে কামটো কৰা কেতিয়াবা বন্ধও কৰিব পাৰে গতিকে ভিডিঅ'বোৰ চাওক আপোনালোকৰ বোধহয় ভাল লাগিব মই এজ এ ভিউৱাৰ কৈ আছোঁ মোৰ বহুত ভাল লাগে টেকনিকেলবোৰ ভাল লাগে সানডে স্পেচিয়েল ভিডিঅ'বোৰ সঁচাকৈ ভাল লাগে চ' যদি ভিডিঅ'টো ভাল লাগিছে আৰু আকৌ এবাৰ কৈছোঁ দুয়োটা চেনেলে লাইক কৰিব ভিডিঅ'বোৰ যদি বেয়া লাগে ডিছলাইক কৰিব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ ইমানেই ধন্যবাদ জয়